আজি মই ৰাতিপুৱাই উঠিছোঁ কিয়নো আমাৰ গৰু এটা জাগিছে। পিছে আজি মই অকলে উঠা নাই, আজি আমাৰ গৰু উঠিছে কাৰণ আমাৰ গৰুৰ ভণ্টি আহিল যে। এয়া চাওকচোন মায়ে কি কৰি আছে। গৰু চানা জাগিলে বোলে এনেকৈ মাকক চেলেকিব দিব লাগে, তেতিয়াহে বোলে পোৱালিটো খোজকাঢ়িব পাৰে। পিছে মই গৰু জাগিলে খুব ভাল পাওঁ কাৰণ ফেহু খাব পাই যে। মই পিছে ফেহু খাই খুব ভাল পাওঁ। মোৰ দৰে ফেহু খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। পিছে আমাৰ গাই ধোৱা মানুহ নাই, সেইবাবে মামাকে মাতিলোঁ। এইটো হৈছে আমাৰ সৰু মামা। সৰু মামা পিছে গাই ধুই আছে, আমি ফেহু খাব লাগিব যে। এয়া চাওকচোন আমাৰ মামাৰ গাই ধোৱা ষ্টাইল। এয়া হৈছে ফেহু। ফেহু আচলতে বাঁহৰ চুঙাতহে বনায়, পিছে আমাৰ বাঁহৰ চুঙা কাটিবলৈ মানুহ নাই, সেইবাবে আমাৰ কেৰাহীতে বনালে। চাওকচোন ফেহুখিনি দেখিবলৈ একদম কেকৰ দৰে হৈছে। ফাইনেলি এয়া আমাৰ ফেহু হৈ গ'ল। এতিয়া আমি ফেহুখিনি কাটি সৰু সৰু ল'ৰা ছোৱালীবিলাকক, এয়া আমাৰ মাক দেখিছানে, জানো বাৰ্থডেৰ কেকহে কাটিছে। পিছে আমাৰ ফালে এটা পৰম্পৰা আছে, মানুহে খোৱাৰ আগত দুবৰি বনত বোলেহে দিব লাগে। এয়া মই ফেহুখিনি দুবৰি বনত দি দিলোঁ। ফাইনেলি এতিয়াহে মই ফেহু খাবলৈ পাম। আজিলৈ এইখিনিয়ে আছিল। বাই গাইজ। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।